মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 574 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি শিশু আই মাতৃ কল্যাণ শাখাৰ যে আজি আই মাতৃ সমাৰোহ, এই সমাৰোহ ভাগৰ আমি আহি চতুৰ্থ কাৰ্যসূচী পাইছোঁহি। এই চতুৰ্থ কাৰ্যসূচী আমি ধৰ্মধ্বজাভাগ উত্তোলন কৰিবৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ দেওৰাং আঞ্চলিক শাখাৰ উপসভাপতি শিশুৰাম বাপজনাক আমাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। গতিকে তেখেতক আমি আমাৰ মাজত তেখেত উপস্থিত আছে। ইয়াৰ উপৰিও আমি এভাগী গুৰুঘাটেৰে এই ধৰ্মধ্বজা উত্তোলন ভাগ শুভাৰম্ভ কৰা হ'ব। গতিকে আমি আমাৰ দেওৰাং আঞ্চলিক শাখাৰ বায়ন সমস্ত গুৰুঘাট পৰিৱেশন কৰিবৰ কাৰণে আমি সেৱা নিবেদন জনাইছোঁ। হৰি রাম 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 হরি রাম 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 কৃষ্ণ হরি পৰম শ্ৰদ্ধাৰ সমষ্টিগত মুখ্য কৰি উপস্থিত সকলো বা সমস্ত আমাৰ আজি ধৰ্মধ্বজাভাগ উত্তোলন কৰিবৰ কাৰণে